এ দিদি বগিজুলি এদিকে যাব হয় না ঠিক আছে বলা কছাৰী বাগান নহয় যিটো কছাৰী বাগান ইয়াতে ভাল গাহৰি মাংস দুটা তালে মাৰি চলাই আছিলে আমি কি জেগা পালো এখানে কছাৰী বাগান এইবিলাক পাৰ হৈ ইয়াতে কলনি পাম ইয়াতে কলনি বাগান পাম মই ইয়ালৈকে আহিছোঁ ইয়ালৈকে আহিছোঁ আমি আৰু কিমান আগলৈ গৈছোঁ আমি লগ পালোঁ আমাৰ ককাই এজন তেওঁকে সুধিলোঁ এটা কয়লাজলি নদী নহয় জানো তাৰমানে জৰাখৰ সেইটো আগত পাই আহিছোঁ আপোনালোকে থৈ আহিলে হয় 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 ঠিক আছে ধন্যবাদ প্ৰথমতে আহিছোঁ কয়লাজলি নদী হয় আৰু অলপ গ'লে আমি বগীজুলি পাম গাঁৱত বিশেষকৈ নোলাওঁ আজি মন গ'ল অলপ ফুৰি আহোঁ ৱেডাৰ বৰ ভাল নহয় বতৰ একেবাৰে বেয়া হৈ আছে ডাৱৰীয়া বতৰ বৰষুণ এবাৰ ৰাতিপুৱা আহিছিল এতিয়া অলপমান খাম কাটিছে যদিও পুনৰ বৰষুণ অহাৰ সম্ভাৱনা একেবাৰে প্ৰকট হৈ আহিছে চাওঁ বৰষুণ হ'লেও যাবই লাগিব আমি যিহেতু আমাক নিমন্ত্ৰণ কৰি থৈছে আমি বগীজুলি পালোহি এয়া স্কুল BN একাডেমি মোনাবিলি কি পাইছোঁ এতিয়া আপোনাৰ চেণ্টাৰটো পালোঁ চেণ্টাৰৰ পৰা আপুনি কোন চাইডে যাম নে বাওঁ চাইডে যাম এইটো সুধি ল'ব লাগিব চাৰিদুৱাৰ ৰাস্তাটো গৈছে আমি মোনাবিল চেণ্টাৰটো পালোঁ মোনাবিল চেণ্টাৰ ন আহক 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 আমি বগা ৰঙৰ এলটো এটা পাইছোঁ আহি আছে ৰ তেওঁ আহি আছে নামি লওঁ দে আমি তেওঁলোকৰ ঘৰতে যাম মই খোজকাঢ়িয়ে গৈ আছোঁ সৰু মোৰ চেণ্টাৰ এটা অঁ ল'ব বেয়া লাগে নহয় তেওঁক দেখাই কিনে নলওঁ তেওঁক দেখাই কিনে লোৱাটো বেয়া হ'ব মই তেওঁক সুধিম ক'ত পায় এতিয়া নহয় সেইখনত তাতে যাব পাৰিবি মিমৰিটো ওলাই আহিবি চাহ তাহ খোৱাৰ পিছত সুধিলে একো নহয়তো জানে আমি খাওঁ যে উপস্থিত কৰি থাকোঁ আমি বাকী ভালে আছে আপুনি কেতিয়া আহিল যোৱাকালি আহিছে আমাৰ কাৰণে অঁ নহয় মই ভাবিছোঁ আমাৰ কাৰণে আকৌ ৰন্ধা বঢ়া কৰা মানুহ লাগে নে হায়াৰ কৰি আনিছে বুলি এতিয়া খাব পাৰিবি জানো আমাক এটা এক্সট্ৰা প্লেট দিব দেই তাৰমানে আমি যিখিনি থ'ম সেইখিনিৰ কাৰণে আমি চবটো খাব নোৱাৰোঁ মিনময় ডেকা ল'ৰা মিনময় খাব পাৰিব মই খালোঁ মিনময় ডেকা ল'ৰা মই একেবাৰে বুঢ়া হ'লোঁ এতিয়া মই খাব নোৱাৰোঁ ইমানখিনি দেই কি বনাইছে অ' আমাৰ কাৰণে বনাইছে হয় নেকি বগীজুলি পাৰ হৈ কিনি আমি এই পাহাৰলৈ আহিছোঁ পাহাৰ বুলি আচলতে পাহাৰ নহয় পাহাৰ ন চাই লোৱা দে নামি যোৱাটো ভাল নেকি আমি লাহে লাহে নিয়া উঠিব জানো আমাৰ ড্ৰাইভাৰ ঠিক আছে তলে তলে পকা বুলি গৈছিলি ন বৰুণ ভলীবল খেলে এইটো পাই ভাল পাহাৰ পাই গ'ল পাহাৰৰ কাষে কাষে গৈ আছোঁ এইবোৰ কি গছ বা
আমি লাহে লাহে পাহাৰৰ ওপৰলৈ গৈ আছোঁ। আচলতে আমি নিজে নাজানো আমি ক'ত গৈ আছোঁ। আমাৰ গাড়ী আমাক য'ত লৈ যায় আমি গৈ আছোঁ। ৰিংখাংপুৰী বেপ্টিষ্ট চাৰ্চ, ৰিংখাংপুৰী বেপ্টিষ্ট চাৰ্চ। এইখিনি আচলতে আমৰলি পোক পৰি আছে ন, পোক পাৰি আছে। আমি ৰঙাপাৰাৰ পৰা ইয়াত আহিছোঁ, গোটেইখিনি মিলি আহিছোঁ। কিবা বাইদেউ এগৰাকী আমৰলি পোক পাৰি আছে, অলপ চাই লওঁ। আপোনালোকে বড়ো হয় ন? আমাৰ সেইটোতো ৰাইটো আকৌ কিবা কোচ ৰাজবংশী নেকি? অ' পৰুৱা নহয় জানো? পৰুৱা নহয় আমলুৰি। এই পৰুৱাটো অলপ ক'লা ক'লা নহয়। এইটো ডিমটো খায় না? ডিমটো খায়, এই ভিতৰত ডিম আছে। অঁ, এই নাকামোৰে? কামৰে বাপ 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 ইমান কামৰে। কামৰে। এইবোৰ কি? ইয়াতো আছে, ভিতৰত সোমালো। ডিমটো সোমাইছে? অঁ, ডিমটো সোমাইছে। এই নিচিনা বাহাৰ লগতে বৰ সোমাইছে। টেষ্ট লাগে নেকি? পিছত কিবা আমাৰ তাত বেচে ডিমবিলাক, কিন্তু টেষ্ট আছে না? পোৱা 100 টকা। কেনেকে খায়? ভাজি খায়। ভাজি? পোৱা 100 টকা? পিঠা কৰিও খায়। এক পোৱা খাবলৈতো বহুত লাগিব ন বাইদেউ? এই কামুৰিছে আপোনাক? কামৰে, বহুত কামৰে। উঠি যায় চব। এইটো কোনটো গছৰ পৰা পাৰিছে? মোক এতিয়া গুচিয়ে গ'ল সিহঁত। মই কিবা আমৰলি গোটাই থকা চাবলৈ গ'লোঁ, লগৰখিনি আগবাঢ়ি গ'ল। এই আমৰলি কামুৰিছে মোক। এই মা কেইবাটাও আমৰলি দেখোন গাৰ ওপৰত উঠিছে, কামুৰি আছে। গাঁও এৰিয়া, চাহ গছ এইখিনি চাগে তেওঁলোকৰ ব্যক্তিগতভাৱে খেতি কৰে। আয়া আমৰলি কামুৰি আছে। অ' মা, গলে চলে উঠিছে। বন্ধুসকল, জীৱনত কাহানি নাহা ঠাই। এই লংলঙীয়া বাটেৰে আগবাঢ়ি গৈছোঁ। ওচৰতে পাহাৰ, কোনো মানুহ নাই। চাৰিওফালে জনশূন্য। কেইটামান আঁতৰে আঁতৰে কেইবাটাও ঘৰ আছে, কিন্তু এই বাটত কোনো মানুহ নাই। গৈ আছোঁ, চাই থাকক। অঁ, হয়তো সৰু নদী। পাহাৰৰ পৰা নামি অহা নদী চাগে। ইয়াত মানুহৰ দেখোন চাইকেল। অ' হেমৰাজ, চাইকেল দেখোন। হয় নেকি? অ' ইয়াত পিকনিক খাব পাৰিতো। এই বাপৰে বাপ, অ' মা, অ'ৰে বাবা। এই নহয়, আমৰলিবিলাক গোটেই গাত উঠিছে। কি কামুৰিছে? মোক কেইবাটাও কামুৰিলে। আমাৰ কেইটাই এই পাহাৰত উঠিছে, মই নাযাওঁ। এই চাৰিওফালে গছবোৰ পুৰি পেলাইছে চাগে। এইখিনি পুৰি পেলাইছে। তাৰ ওচৰতে এইটো মানুহে ইয়াত খেতি কৰিব চাগে। আছে চাৰিজন, এই চাৰিজনক ভালকৈ চাই লওক পিছফালৰ পৰা। এইটো মোকো চাব পাৰিব আপোনালোকে, মোক চাই লওক। আমি পাহাৰৰ পৰা গুচি আহিছিলোঁ। আচলতে মই পাহাৰত উঠাই নাই, লগৰকেইটা উঠিছিলে। মই তলফালে ভিডিঅ' বনোৱাত ব্যস্ত আছিলোঁ। আপোনালোকে চাই থাকিব। আমি এতিয়া খোৱা বোৱাৰ টাইম হ'ল আমাৰ কাৰণে। তাতে বা ভাতৰ ব্যৱস্থা কৰিছে। আমি যাওঁ আৰু খাম। এই দূৰত নদীখন বৈ গৈছে, চাব পাৰে আপোনালোকে।
আমি যাওঁ দেই ক'ত গ'ল ড্ৰাইভৰ সোমোৱা এই কল কি ফ্ৰীত পালা নেকি পইচা দি আনিছ পইচা দি আনিছা কিন্তু চা আজি 40 বছৰ 45 বছৰ আমাৰ হৈ গ'ল আমাৰ কথা বুজিলে না ইয়াৰ পিছত আহিব যাওঁ দিয়ক বাই টাটা আমি ওলাই গ'লো এতিয়া আমি ঘৰলৈ যাম অহা বাটেৰে নাযাওঁ বেলেগ বাটেৰে যাম দেই আমি এতিয়া চাৰিদুৱাৰ হৈ কিনি বালিপাৰা হৈ কিনি ওলাই যাওঁ ৰাস্তা চিনি পোৱাতো অৱশ্যে গুগল খুলি ৰাখা আৰামছে পাম আমি গৈ আছোঁ মই পাই যাম অঁ গৈ থাকোঁ চবে চবৰ বস্তু লৈ লৈছোঁ তো কিমান আইটেম কৰিছে বাপৰে বাপ বহুত বেছি ভাল লাগিছে খোৱাটো বেছি হৈ গ'ল ন আমাৰ বহুত বেছি আইটেম খাবই নোৱাৰো আমি বা না বেয়াও লাগে না বনাইছে তেওঁলোকে এতিয়া পেলাই দিবলৈ বেয়া লাগে তাকেতো খাব পৰা নাই বজাৰ এখন পাইছোঁ আজি যদি বজাৰ নাই কি বজাৰ বা যিয়ে হওক সৰু সৰু বজাৰ মাইনাচেৰে টাইনাচেৰে বজাৰ হ'ব চাগে যিয়ে হওক আমাৰ কাম হৈছে গৈ থকা আৰু আপোনালোকক দেখাই থকা বাঁহ গছৰ ভৰি আছে গোটেই গাঁও চব মানুহ ক'ত নাই ন ভাবিছানে এইবিলাক তাকেতো সেই প্ৰকৃতিৰ ভাৰসাম্য আচলত পৃথিৱীত মানুহে নষ্ট এয়া মন্দিৰ এটা পিছোঁ এতিয়া শিৱ মন্দিৰ চাগে এই নদীটোৰ পানীবিলাক ইমান চাফ পৰিষ্কাৰ নদীহে কি নদী এইটো বাবু নাম নাই নেকি আচ্ছা পানীখিনি বৰ চাফ একদম পানীটো নায়েই তেনেকুৱা খালি বালিহে আছে অঁ ইয়াত আহিছিলোঁ এঘৰ মানত সেই আধা বাটতে ৰখিলোঁ আমি এতিয়া আচলতে দুটা ৰাস্তা দুইফালে সোমাইছোঁ কোনফালৰ পৰা যাওঁ তাকে ভাবি আছোঁ এইফালে গ'লে বালিপাৰাই পাম সেইফালে গ'লেও বালিপাৰা পাম এইফালে গ'লে আমি অলপ শ্বৰ্টকাট হয় বুলি কৈছে আগতে অহা নাই সেইকাৰণে হেৰি লাগিছে অলপমান চাওঁ এইফালে দিয়ে যাওঁ এই লৈ আহা গাঁৱলীয়া ৰাস্তা যদিও পকা ৰাস্তা ধুনীয়া ৰাস্তা নতুনকৈ বনোৱা ৰাস্তা চাগে এই খাচী মাংস দেখা পাইছে নেপালী কাঠ এয়া চাওক ৰঙা ৰঙা অঁ ককা কিমান হে এইটো নেপালী কাঠৰ হয় এয়া পিয়ৰ খাচী মাংস নেপালী কাঠ হয় কিমান কয় 700 খাচী নে পাঠা বৰপুখুৰী আমি এতিয়া পানীপতা বৰপুখুৰীত চাবলৈ আহিছোঁ এয়া পানীপতা বৰপুখুৰী এইটো ইয়াতো আমাৰ চেকিং চলি আছে যিহেতু ইলেকশ্যনত টাইম আহিছে এইটো সিহঁতৰে গাড়ী কালি ক'ত যাব ৰাগাৰ পৰা ফেলাই অভাৰ